নহয় চাওক, এতিয়ালৈকে মিডিয়াৰ দ্বাৰা দেখিছোঁ আৰু তেনেকুৱা ধৰণৰ SGP বা BJPৰ মাজত পুনৰ আলোচনা বৰ্তমানলৈকে হোৱা আমি অৱগত নহয়। আৰু কি ভাবে বা কি কৰিব বুলি যদি কয়, আমি অলৰেডি এলায়েন্সত আছোঁ একেলগে। গতিকে এলায়েন্সত থকা হিচাপে আমিতো ঘৰখন ভাঙাটো নিবিচাৰোঁ। যদি SGPয়ে তেওঁলোকৰ গোটেই মানে কিবাবিলাক মানে ত্যাগ কৰি পালে নিজৰ যিটো মানে কাৰণটোত তেওঁলোকে সমৰ্থন উঠাই লৈছিলে, আজি যদি পুনৰ আহে আমি শক্তিশালী হ'ম এলায়েন্সত আৰু আমাৰ শক্তি বাঢ়িব। গতিকে মই এলায়েন্স পাৰ্টনাৰ হিচাপে মোক যদি সোধে, মই ভাল পাম, আমি ভাল পাম আৰু আমি বেছিকৈ শক্তিশালী হ'ম আৰু আগন্তুক লোকসভা নিৰ্বাচনত প্ৰায় প্ৰত্যেকটা কনষ্টিটিউঞ্চি জিকিবলৈ সক্ষম হ'ব। গতিকে সেইটো আমাৰ পাৰ্টিৰ এলায়েন্সৰ ক্ষেত্ৰত কোনো লছ নাই। কিন্তু SGP আজিৰ দিনটোত কি ভাবি আছে এই কথা আমি অৱগত নহয়।